নমস্কাৰ, মই মালা বৰুৱা। আজি আমাৰ অসমৰ এগৰাকী স্বনামধন্য কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ মৃত্যু দিৱস। তেখেতৰ জন্ম হৈছিল 28 জুলাই 1932 চন আৰু তেখেতৰ মৃত্যু হৈছিল 4 জুলাই 2012 চনত। তেখেতৰ মৃত্যু তিথিত শ্ৰদ্ধা জনাই দুটা কবিতাৰে শ্ৰদ্ধা জনাইছোঁ তেখেতৰ কবিতাৰে। প্ৰথমটো কবিতা নৈ গুমগুমাই, কবি হীৰেণ ভট্টাচাৰ্য। নৈ গুমগুমাই তাৰ বুকু কপে পাৰ ভঙা মাটিৰ শব্দত। নৈ গুমগুমাই তাৰ বুকু কপে পাৰ ভঙা মাটিৰ শব্দত। ধানৰ পথাৰত সাঁতোৰে ঘৰৰ নিজান ছাঁ। কাটৰ মাটিৰ উশাহে ঘোলা কৰে মেঘ পানী আকাশ। নৈ গুমগুমাই ঠাৱনি হেৰুৱা পানীৰ তলত। ধন্যবাদ। তেখেতৰ আন এটি সুন্দৰ কবিতা মই পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম তোৰ ঘাটত নাও চপাম, কবি হীৰেণ ভট্টাচাৰ্য। নাও মেলি দিছোঁ, একেকোবে গৈ তোৰ ঘাটত চপাম। শেলুৱৈ ধৰা সেই ঘাটতে মোৰ নাওখনে হিয়া মেলিব। নৈৰ ধৰণ কৰণ মই ভালদৰেই জানো। পানীত বুৰ দি মই অঠালিয়ে পঠালিয়ে সাঁতুৰিম। উজাই সাঁতুৰিবলৈ বাউসীত মোৰ জোৰ নাই। বেলি পৰিবৰে হ'ল। হাত বাটৰ মানুহ ঘৰলৈ দিহাদিহি উভতিছে। মই একেৰাহে পানী অহা নৈৰ সোঁতলৈ চাই আছোঁ। পানী কাউৰীজনী বাৰে বাৰে ঘাটলৈ উৰা মাৰি আহিছে। নাৱে তৰে আউলি বাউলি বতাহ বলিছে। ধন্যবাদ।